এইটো চিম্বল কি ইউ পি পি এলৰ মানুহে মোক এনেকুৱা দিছে ময়ো দিছে আৰু কিছুমানে চন্দন আৰু খাম্পায়ে ইলেকশ্যন নেখেলাটো ভাল একদম প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে নহ'লে ইহঁতৰ যিটো মান সন্মান এইটো শেষ হৈ যাব সেইখিনি ভোট পাব ৩-৪ হাজাৰ চন্দনটো ৩-৪ হাজাৰ পাব না নাই মোৰ ডাউট আছে আজি আমাৰ কাৰণে খুব শুভ দিন বুলি আমি ক'ব পাৰোঁ যে বিপিএফ দল হৈ পেলাই যিটো মনোনয়ন পত্ৰ দাখিল কৰিব লাগে ছয়টা সমষ্টি সেইটো খুব ছাকচেছফুলি আমি ৰেলী কৰি পেলাই এতিয়া মনোনয়ন পত্ৰ দাখিল কৰি আছো আৰু ওদালগুৰি জিলাত আজিৰ এই অনুষ্ঠানত যেটো মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠান ইয়াত অনুষ্ঠান মানে এই দিনত থাকিব পাৰি মই খুব নিজকে ভাল লাগিছে মনটো আৰু মই যেটো দেখিছো কথা এটাই সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে আমাক সহায় কৰিবলৈ আগবাঢ়িছে আৰু আমি নিশ্চয় জিকিম সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ আছে আশীৰ্বাদ নিশ্চয় দিব আৰু সকলো জাতি জনগোষ্ঠীয়ে যেটো আশা লৈ পেলাই আমাৰ দলটো সহায় কৰিবলৈ আগবাঢ়ি আহিছে ময়ো বিপিএফ দলৰ প্ৰেসিডেন্ট হৈ পেলাই বা আমি বিপিএফ দল হৈ পেলাই যেতিয়া লাগি চৰকাৰ বনাব তেতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ যেটো আশা হেতু আমি পূৰণ কৰিম স্যার বিজেপি স্যার সকলোক লৈ চৰকাৰ কৰিম বুলি কৈছে স্যাৰ কি কৰিব তেতিয়া যদি এটা নাই বিজেপি ক'ব পাৰে মইতো কোৱা নাই নহয় মই ক'ব লাগিব তেতিয়াহে হ'ব বিজেপিটো ক'ব পাৰে কংগ্ৰেছো ক'ব পাৰে ইউপিপিএলও ক'ব পাৰে নিজা দলৰ নিজা কথা ক'ব মইতো কোৱা নাই আপোনাক সন্মান জনাই স্যাৰ ইউপিপিএলৰ সভাপতিক সন্মান জনাই অঞ্জলি ধৰ্মীয় সন্মান জনাই প্ৰাৰ্থিত্ব দিয়া নাই তে কি ক'ব স্যাৰ মোক কোনে সন্মান দিছে বিজেপিয়ে সন্মান দিছে স্যাৰ বিজেপি সন্মান দিয়া মানুহ আমাক বিজেপি যদি সন্মান দিছে মই 4 বছৰ 2020ত কিয় মই গভৰ্ণমেন্ট বনাব পৰা নাই এইবিলাক কিয় কয় মই বাৰে কৈছো আজি দুবাৰ হ'ল চন্দন আৰু খাম্পায়ে ইলেকশ্যন নেখেলাটো ভাল গোটেই বড়ো জাতিয়ে চিনি পায় ইহঁতক মানে আন্দোলনকাৰী বুলি চিনি পায় কিন্তু ৰাজনীতি ভাবে নহয় সেই কাৰণে মই কৈছো যে আপোনালোকে ক্যান্ডিডেট হৈ ইলেকশ্যন খেলিব নালাগে একদম প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে নহলে ইহঁতৰ যিটো মান সন্মান এইটো শেষ হৈ যাব পুৰা শেষ হৈ যাব খেলিবই নালাগে বহুত ডিফাৰেন্সত হাৰিব 10-20 হাজাৰ এনেকুৱা ডিফাৰেন্সত হাৰিব কিমান ভোট দিব ইউপিপিএল নিজে ভোট নিদে কিবা চন্দনক ইউপিপিএল নিজে ভোট নিদে খাম্পাক তো আমাৰ দলটো বেয়া পাই পেলাই কিছুমান ৰাইজ গৈছে খাম্পা লগত সেইখিনি ভোট পাব 3-4 হাজাৰ চন্দনটো 3-4 হাজাৰ পাব না নাই মোৰ ডাউট আছে বিটিচিত মই একজাক কিবাটো নকম কিন্তু বেছি ক'লে এইফালে মই যদি বেছি কৈ লয় তেতিয়াহ'লে বেলেগ অপজিশ্যনে খুব বেলেগকে সুবিধা ল'ব পাৰে সেইকাৰণে মই কৈছো 20+। আপোনালোকে মই ক'ব পাৰিছো মই কৈছো ইউপিপিএলও আজি ৰেলী কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰি আছে আমি আগত ইউপিপিএল আমাৰটো পিছত হ'ল যেতিয়া মই আহি থাকো তেতিয়া ইউপিপিএলৰ মানুহ বহুত পাব্লিক মই দেখিছো মোক এনেকুৱা কৈছে লাভ দিছে তাৰমানে নামতহে আহিছে ইউপিপিএলৰ উপায় নাই আহিব লগা হৈছে 500-1000 এনেকুৱা ফাইন লাগিব বুলি কিছুমান ৰাজ্যক সেলফ হেল্প গ্ৰুপক পইচা দিম কিছুমানক 2 লাখ টকা দিম এনেকুৱা কৈ পেলাই লৈ আহিছে পইচা পাব বুলি আহিছে কিন্তু পইচাটো নাপায় পইচাটো পোৱা নাই এতিয়া মুঠতে সব বিপিএফ সাপোৰ্টাৰ মোক চাও মই যেতিয়া নাকি এনেকুৱা সাইন অফ ভিক্টৰি দিয়ে ইহঁতেও দিয়ে এনেকুৱা তো এইটো কি এইটো চিম্বল কি ইউপিপিএলৰ মানুহে মোক এনেকুৱা দিছে ময়ো দিছে আৰু কিছুমানে এনেকুৱা দিছে দিয়া কাৰণে কৈছো মই আৰু আপোনালোকে চাও যিমান গাড়ী লৈ আহিছে এই ড্ৰাইভাৰ সকলে ভিতৰত থাকি মোক এনেকুৱা দিছে আমাক ভাল পায় বিপিএফক ভাল পায় আমাক ভোট দিব এইটো মোৰ হাতটো কেনেকৈ একে হ'ব মইতো মোক দেখাইছে দে আমি 100%